নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰধানমন্ত্ৰী মোদী চৰকাৰে 1 কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লৈছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে চৰকাৰে 8ম দৰমহা আয়োগৰ অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে। লগতে তেওঁ কয় যে সময়ত নতুন পে কমিশ্যনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব আৰু সকলো অংশীদাৰ পৰামৰ্শ বিবেচনা কৰা হ'ব। ইয়াক কাৰ্যকৰী কৰাৰ আগতে চৰকাৰৰ হাতত যথেষ্ট সময় আছে। এই ঘোষণাৰ পিছত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আয় বৃদ্ধিৰ আশা আৰম্ভ কৰিছে। মুদ্ৰাস্ফীতি, অৰ্থনৈতিক অৱস্থা আৰু কৰ্মচাৰী কল্যাণৰ দৰে দিশসমূহ 8ম কেন্দ্ৰীয় দৰমহা আয়োগত বিবেচনা কৰা হ'ব। ইয়াৰ পূৰ্বে 2014 চনত 7ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হৈছিল আৰু 2016 চনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হৈছিল। 7ম দৰমহা আয়োগত কৰ্মচাৰীসকলৰ বাবে বৃহৎ পৰিৱৰ্তন কৰা হৈছিল, য'ত পে বেণ্ডৰ পৰিৱৰ্তন, পে মেট্ৰিক্সৰ সৰলীকৰণ, ন্যূনতম দৰমহা বৃদ্ধি আৰু সৰ্বোচ্চ দৰমহা সীমা 2.5 লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল। এই সময়ছোৱাত ফিটমেণ্ট ফেক্টৰো 2.57 লৈ বৃদ্ধি কৰা হৈছিল। কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব তাত ফিটমেণ্ট ফেক্টৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 5ম দৰমহা আয়োগত এটা বিশেষ ব্যৱস্থা আছিল, যাৰ অধীনত 50%তকৈও অধিক ডিএনএছ এলাউন্স হ'লে স্বয়ংক্ৰিয়ভাৱে মৌলিক দৰমহাত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াক কৰ্মচাৰীৰ মৌলিক দৰমহাত একত্ৰিত কৰা হৈছিল। দৰমহাৰ গাঁথনি সৰল কৰিবলৈ এই কাম কৰা হৈছিল, কিন্তু 6ষ্ঠ আৰু 7ম কেন্দ্ৰীয় দৰমহা আয়োগত এই কাম কৰা নহ'ল। আপোনালোকক কওঁ যে নতুন পে কমিশ্যনৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ প্ৰাৰম্ভিক পৰ্যায়ত ফিটমেণ্ট ফেক্টৰৰ ভিত্তিত দৰমহাৰ সিদ্ধান্ত লোৱা হয়। এনে পৰিস্থিতিত এই সময়ছোৱাত ডিএনএছ ভাত্তা ইয়াত অন্তৰ্ভুক্ত নহয়। ভৱিষ্যতে বা পে আয়োগৰ পৰামৰ্শৰ ভিত্তিত ডিএনএছ ভাত্তা যোগ কৰা হয়। সময়ৰ লগে লগে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে প্ৰতি 6 মাহৰ মূৰে মূৰে কৰ্মচাৰী আৰু পেঞ্চনাৰ মৰগীয়া বানচ সংশোধন কৰে। জানুৱাৰী আৰু জুলাইৰ পৰা কৰ্মচাৰীৰ দৰমহাত এইখিনি অন্তৰ্ভুক্ত কৰা হৈছিল। 2024 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ'ব পৰাকৈ 2025 চনৰ মাৰ্চ মাহত ডিএনএছ এলাউন্সৰ পৰৱৰ্তী বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। এই মৰগীয়া বানচ মৌলিক দৰমহা বা পেঞ্চনৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা এটা প্ৰধান অংশ হ'ল ডিএনএছ ভাত্তা। বৰ্তমানৰ দৰমহা আয়োগত এনে কোনো ব্যৱস্থা নাই যে যদি ডিএ 50%তকৈও অধিক হয় তেন্তে ইয়াক স্বয়ংক্ৰিয়ভাৱে মৌলিক দৰমহাত অন্তৰ্ভুক্ত কৰা উচিত। কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব? প্ৰথমে বুজিব লাগিব যে মাত্ৰ এতিয়াই চৰকাৰৰ পৰা 8ম পে কমিশ্যন গঠনৰ অনুমোদন পোৱা গৈছে। দৰমহা আয়োগ গঠন কৰাৰ পিছত সকলো অংশীদাৰৰ সৈতে বিতং আলোচনা হ'ব। ইয়াৰ পিছত 8ম পে আয়োগে চৰকাৰৰ ওচৰত নিজৰ পৰামৰ্শ দাখিল কৰিব। বহু প্ৰতিবেদনত কোৱা হৈছে যে মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক পৰিস্থিতি বিবেচনা কৰিলে নতুন কেন্দ্ৰীয় দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ 2.5ৰ পৰা 2.86 পৰ্যন্ত হ'ব পাৰে। এই প্ৰতিবেদনসমূহত কোৱা হৈছে যে যদি এনেকুৱা হয় তেন্তে সম্ভৱ যে কৰ্মচাৰীসকলৰ দৰমহা 40,000 টকাৰ পৰা 45,000 টকালৈ বৃদ্ধি পাব পাৰে। আন সংবাদ মাধ্যমৰ বাতৰিতো কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দৰমহা বৃদ্ধিৰ সৈতে জড়িত ব্যৱস্থা ঘোষণা কৰা হ'ব পাৰে। 7ম দৰমহা আয়োগত 2.57 ফিটমেণ্ট ফেক্টৰৰ ভিত্তিত কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা 7,000 পৰা 18,000 লৈ বৃদ্ধি পায়। কিন্তু এতিয়া বাতৰি অনুসৰি যদি ফিটমেণ্ট ফেক্টৰ 2.86 নিৰ্ধাৰণ কৰা হয় তেন্তে কৰ্মচাৰীসকলৰ মৌলিক দৰমহা 186% পৰ্যন্ত বৃদ্ধি পাব পাৰে। ইয়াৰ পিছত ন্যূনতম মৌলিক দৰমহা 18,000 পৰা 51,480 টকালৈ বৃদ্ধি পাব। কিন্তু 8ম দৰমহা আয়োগ গঠন আৰু ইয়াৰ পৰামৰ্শৰ কোনো তথ্য নোপোৱালৈকে কৰ্মচাৰীসকলৰ দৰমহা বা পেঞ্চন কিমান বৃদ্ধি পাব সেয়া কোৱা টান। আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।